লৈ বাহিৰলৈ ওলাই অহা আমাৰ আজি অপাৰ আনন্দ। ৰাণীয়াই আহক, মাতিছে আপোনাক ৰজা দেউতাই বাহিৰলৈ। পোনাকণকো লৈ আহিবলৈ কৈছে। আহিছে জয় নন্দলাল শ্ৰীকৃষ্ণ, জয় নন্দলাল শ্ৰীকৃষ্ণ, জয় নন্দলাল শ্ৰীকৃষ্ণ। কি যে সুন্দৰ পোনাটি, দেহি ইমান মৰম লগাটো। চোৱাচোন চোৱা বৰ ধুনীয়া। সকলোৱে আশীৰ্বাদ কৰক, পোনাকণ যেন দীৰ্ঘজীৱী হওক। এতিয়া আমি এতিয়া নন্দৰাজ বিদায়হে মাগো নেকি? আমাৰ আৰু এঠাইত কাম আছে, আমি গৈয়ে থাকোঁ। যাওক, যি অনুগ্ৰহ কৰি ভৰি ধূলাৰে কৃতাৰ্থ কৰিলে, সেই ঋণ পৰিশোধ কৰিবলৈ আমাৰ শক্তি নাই। এতিয়া আমি বিদায়হে মাগিলোঁ নন্দৰাজ। আমি এতিয়া বিদায়হে মাগিলোঁ। বৰ ভাল ব'লা অকণমান আগুৱাই আপুনি কিন্তু নামটো বৰ ধুনীয়া থলে। বৰ ধুনীয়া নাম। পোনাটি কাৰোবাৰ চাই যাওঁ। বাহ, কি বিশ্ববিমোহন ৰূপ! বাহ, তুমি চিন্তা নকৰিবা, তুমি আমাৰ আশ্ৰমলৈ যাবা, আমি ধুনীয়াকৈ চাই মেলি। হ'ব, চিন্তা নকৰিবা, আমি আছোঁ নহয়। বৰ ধুনীয়া নাম থলে, বৰ ধুনীয়া নাম। ব'লা আমি এতিয়া গাই যাব পাৰোঁ। ও ৰাম 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 কৃষ্ণ তোমাৰ নাম, ৰাম 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 কৃষ্ণ তোমাৰ নাম। এই মই দুৰাচাৰ কেৱলে তোমাৰ, ৰাম 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 কৃষ্ণ তোমাৰ নাম। এই অপৰাধী নাৰায়ণ ৰাম 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 কৃষ্ণ তোমাৰ নাম। ও ৰাম জয় হৰি। আচাৰ্যই আপোনাৰ আগত পোনাকণৰ কথা কি ক'লে? কিনো ক'ব, ইয়াকে ক'লে যে বুঢ়ী কালত ল'ৰা পাই ৰাণী যশোদাৰ গা 7খন-8খন লাগিছে। এনেই বুঢ়ী নাচনী, তাতে আকৌ নাতিনীয়েকৰ বিয়া, কি কোৱা হেৰা? ঠগ হেৰি, আপোনাৰ চুপতিখন মোৰ লগত নকৰিব। সঁচাকৈ কওকচোন, আমাৰ পোনাকণৰ নাম কি দিলে? এয়া চোৱাচোন, সোঁৱৰণি কৰি দি থৈ গৈছে। আমাৰ পোনাকণৰ নাম শ্ৰীকৃষ্ণ। নামটো তোমাৰ ভাল লাগিছেনে? ইমান ধুনীয়া নাম, শ্ৰীকৃষ্ণ। একেটা ঠাৰিতে ফুলা দুপা ফুলা ফুলৰ নিচিনাকৈ মোৰ পোনাকণো দীৰ্ঘজীৱী হওক। এতিয়া মই ভিতৰলৈ যাওঁ। ভিতৰত বহুতো মহিলা পোনাকণক চাবলৈ ৰৈ আছে। প্ৰত্যেককে তুমি ভালকৈ জা জলপান খুৱাই আপ্যায়িত কৰিবা আৰু নতুন বস্ত্ৰ তেল সেন্দুৰ দান কৰিবা। যোৱা আৰু চোৱা, ৰোহিণী বাইদেউকো দান কৰিবলৈ ক'বা। ভাল। আৰু শুনা, মনত ৰাখিবা, আমাৰ সোণৰ পুতলি নাম শ্ৰীকৃষ্ণ। আহা
আহা তোমালোকে আহা নৃত্য আয়োজন কৰি দিয়া নন্দ ঘৰে পূৰ্ণ ব্ৰহ্ম ৰূপ ধৰে আজি আনন্দে নন্দ ঘৰে পূৰ্ণ ব্ৰহ্ম
তৰা গোপিনী মিলি জুলি মংগল গায় সখী হে নন্দৰ ঘৰে আনন্দ বঢ়ায় মাহঁতৰ লগত আহিলা হ'বলা বৰ ভাল কৰিলা এটা মাহঁতৰ লগতে কিজনী আহিলে আমাৰ আজি পৰম সৌভাগ্য আপোনালোকৰ পদৰাজে আমাৰ এই সামান্যপুৰী পবিত্ৰ কৰিলে আপোনালোকক শুশ্ৰূষা কৰিব পৰা শক্তি আমাৰ নাই আমি অতি নগণ্য তথাপিও আপোনালোকে নিজ ইচ্ছাৰে আহি আমাক যিহেতু আশীৰ্বাদ কৰিছে আমাৰ শতজন্ম সাৰ্থক হ'ল এতিয়া আপোনালোকে অন্তঃপুৰলৈ গৈ আহাৰ গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰে যেন ৰামধন ৰজা দেউতা তুমি এওঁলোকক ভিতৰলৈ নি আহাৰৰ ব্যৱস্থা কৰা ভাল 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 ব'লা ব'লা তোমালোকে এইফালে আহা আহা গৈ থাকা এইফালে যোৱা এইফালে যাবা দেই মাহঁতৰ লগত আহিলা হ'বলা বৰ ভাল কৰিলা এগৰাকীয়ে একেবাৰে সেই কেঁচুৱাটোকো লৈ আহিছে এইফালে হাত কাটা ধৰি ল'বা দেই ভালকৈ আকৌ এবাৰ ঘামি জুমি গৈছেগৈ দেই কেইজনী তোমালোকে হ'বলা সেই ল'ৰা ছোৱালীকেইটাকো লৈ আহিছা লগতে বৰ ভাল কৰিছা ব'লা তাতে সেইফালে এইখিনি পানী আছে হাত ধুই লোৱা গৈ আছোঁ মই ব'লা গোটেইকেইজনী একেবাৰে নাচি নাচি ঘামি গ'লগৈ ব'লা একেবাৰে সৰু ল'ৰাটো তোমাৰ নেকি ইয়াত যে নাচি আছিলে ব'লা সিফালে গৈ থাকা মনতে ভাবিছিলোঁ কিবা এটা এজনী একেবাৰে লেং মাৰি পেলাই দিছিলে মোক হৰি 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 ভিতৰত সেই মুখাক নিলেও মোক কি গতি হ'লহেঁতেন বাৰু এতিয়া খাওঁকৈ গৈছে গোটেই মুখা ৰজা ঘৰত একেবাৰে সেই কেঁচুৱা খবৰ ল'বলৈ সেই আহিছে একেবাৰে সেই পিটিকলিকেইজনীকো লৈ আহিছে লগত এগৰাকী আকৌ সেই একেবাৰে পেন্দুকনা কেঁচুৱাটোও লৈ আহিছে হৰি 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 আমাৰতো বিয়া পাতিম কেতিয়া ল'ৰা ছোৱালী হ'ব কেতিয়া তাক চিন্তা কৰোঁতেই গৈছে